নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰত ওমান ৰিফাইনাৰীজ লিমিটেড এ জইণ্ট ভেঞ্চাৰ অফ ভাৰত পেট্ৰলিয়াম এণ্ড ওমান অইল অপাৰেটছ এ ৰিফাইনেৰী এট ভাৰত ওমান শোধনাগাৰ লিমিটেড এটা ভাৰত পেট্ৰলিয়াম আৰু ওমান অইলৰ যুটীয়া কাৰ্য সঞ্চালন কৰা শোধনাগাৰ ই ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ ভাটিন্দা, অপশ্যন বি পানীপত, অপশ্যন চি বিনা, অপশ্যন ডি মথুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিনা। দুই নম্বৰ প্ৰশ্নটো হৈছে, হুইচ অফ দ্য ফলোয়িং ইজ এ ছাবচিডিয়াৰী অফ ONGC? তলত দিয়া কোনটো ONGCৰ সহায়ক? অপশ্যনসমূহ হৈছে অপশ্যন এ বঙাইগাঁও ৰিফাইনাৰীজ এণ্ড পেট্ৰকেমিকেলছ লিমিটেড, অপশ্যন বি মাংগালোৰ ৰিফাইনাৰীজ এণ্ড পেট্ৰকেমিকেল লিমিটেড, অপশ্যন চি চেন্নাই পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড, অপশ্যন ডি কোচি ৰিফাইনাৰীজ লিমিটেড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাংগালোৰ ৰিফাইনাৰী এণ্ড পেট্ৰকেমিকেল লিমিটেড। 3 নম্বৰ প্ৰশ্নটো হৈছে, এট হুইচ অফ দ্য ফলোয়িং প্লেচেছ is the largest oil refinery in the public sector located? উল্লেখিত কোনখন ঠাইত ব্যক্তিগত প্ৰতিষ্ঠানৰ বৃহৎ তেল শোধনাগাৰটো অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ হালদিয়া, অপশ্যন বি পানীপত, অপশ্যন চি বাৰাউনি, অপশ্যন ডি কোচি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কোচি। নম্বৰ প্ৰশ্নটো হৈছে, in which district of Rajasthan is the Aishwarya oil field located? ৰাজস্থানৰ কোন জিলাত ঐশ্বৰ্য তেল ক্ষেত্ৰ অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ বিকানেৰ, অপশ্যন বি বাৰ্মেৰ, অপশ্যন চি জেচলমেৰ, অপশ্যন ডি উদয়পুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাৰ্মেৰ। Which company operates the oil fields in Mangla area in Rajasthan? ৰাজস্থানৰ মাংলা এলেকাৰ তৈল ক্ষেত্ৰত কোন প্ৰতিষ্ঠানে কাৰ্য সঞ্চালন কৰে? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ কেয়াৰ্ন ইণ্ডিয়া, অপশ্যন বি এছাৰ অইল, অপশ্যন চি ৰিলায়েন্স পেট্ৰলিয়াম, অপশ্যন ডি ONGC। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেয়াৰ্ন ইণ্ডিয়া। 6 নম্বৰ প্ৰশ্নটো হৈছে, তাজমহল ইজ এফেক্টেড বাই পলিউশ্যন কজড বাই হুইচ অফ দ্য ফলোয়িং ৰিফাইনাৰীজ? তলত দিয়া কোনটো তেল শোধনাগাৰ তাজমহলৰ ওপৰত হোৱা প্ৰদূষণৰ কাৰক? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ পানীপত, অপশ্যন বি বিনা, অপশ্যন চি মথুৰা, অপশ্যন ডি কয়ালি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মথুৰা। Question number 7. The refinery at Bhatinda is named after? ভাটিন্দা তেল শোধনাগাৰটো কাৰ নামেৰে নামাকৰণ কৰা হৈছে? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ গুৰু গোবিন্দ সিং, অপশ্যন বি ভগত সিং, অপশ্যন চি গুৰু নানক, অপশ্যন ডি ৰঞ্জিত সিং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৰু গোবিন্দ সিং। Company owns the most number of oil refineries in India? ভাৰতত কোন প্ৰতিষ্ঠানৰ তেল শোধনাগাৰৰ সংখ্যা আটাইতকৈ বেছি? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ HPCL, অপশ্যন বি IOC, অপশ্যন চি BPCL, অপশ্যন ডি ONGC। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি IOC। মুম্বাই হাই অইল ফিল্ড ইজ ৰান বাই হুইচ কোম্পানী? মুম্বাই উচ্চ তৈল ক্ষেত্ৰ কোন প্ৰতিষ্ঠানৰ দ্বাৰা সঞ্চালিত? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ এছাৰ ইণ্ডিয়া, অপশ্যন বি IOCL, অপশ্যন চি HPCL, অপশ্যন ডি ONGC। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ONGC। 11 নম্বৰ প্ৰশ্নটো হৈছে, হুৱেৰ ইজ দ্য ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকন'লজি লোকেটেড? ৰাজীৱ গান্ধী পেট্ৰলিয়াম টেকন'লজি প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ আমেথি, অপশ্যন বি ৰায়বৰেলী, অপশ্যন চি বাৰাউনি, অপশ্যন ডি পানীপত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আমেথি। Number 12.
হুইচ অইল কোম্পানী ইজ নট ইন দ্য মহাৰত্নৰ লিষ্ট অফ PSEs? কোন তৈল প্ৰতিষ্ঠান PSEৰ মহাৰত্নৰ তালিকাত নাই? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ HPCL, অপশ্যন বি ONGC, অপশ্যন চি IOCL, অপশ্যন ডি BPCL। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ HPCL। At which of the following places is the world's largest oil refinery proposed to be set up by IOCL, HPCL and BPCL? উল্লেখিত কোন ঠাইত IOCL, HPCL and BPCL পৃথিৱীৰ বৃহৎ তেল শোধনাগাৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ চুৰাট, অপশ্যন বি ৰত্নাগিৰি, অপশ্যন চি কাৰৱাৰ, অপশ্যন ডি কোঝিকোডে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰত্নাগিৰি। ২ নম্বৰ প্ৰশ্নটো হৈছে দ্য ৱৰ্ল্ড লাৰ্জেষ্ট অইল ৰিফাইনেৰী অপাৰেটেড বাই ৰিলায়েন্স পেট্ৰলিয়াম ইজ লোকেটেড এট? ৰিলায়েন্স পেট্ৰলিয়ামৰ দ্বাৰা সঞ্চালিত পৃথিৱীৰ বৃহৎ তেল শোধনাগাৰটো ক'ত অৱস্থিত? অপশ্যন এ জামনগৰ, অপশ্যন বি কয়ালি, অপশ্যন চি বিশাখাপট্টনম, অপশ্যন ডি মাংগালোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জামনগৰ। জামনগৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰটো আছে। প্ৰশ্নটো হৈছে ONGC operates a refinery in Tatipaka which located in? ONGCৰ দ্বাৰা পৰিচালিত শোধনাগাৰ তাতিপাকা ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ কৰ্ণাটকা, অপশ্যন বি গুজৰাট, অপশ্যন চি আছাম, অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ।